বলক আজি আমাৰ ঘৰৰ ওচৰতে হৈ থকা ভোগালী মেলা চাবলৈ যাওঁ মোৰ লগত গাইজ ফিট চেক এইটো হৈছে মোৰ 10 বছৰ পুৰণি জেকেট কাৰণ ট্ৰেন্ডিঙত আছে শৰ্ট জেকেটবোৰ এইটো হৈছে মোৰ কেচিঅ'ৰ ৱাচ আৰু এইটো হৈছে ডেনিম জিন্স চেণ্ডেলযোৰ ইগনোৰ কৰক আপোনালোকে এতিয়া বলক মোৰ লগত ভোগালী মেলা চাবলৈ যাওঁ মাঘৰ বিহু কাষ চাপিলে যে মোৰ একেবাৰে মনটো ভাল লাগি থাকে কাৰণ কিয় কৈছো জানেনে ভোগালী বিহুত যে আমি সকলো বিভিন্ন ধৰণৰ বস্তু খাবলৈ পাওঁ আৰু তাৰ লগতে বিভিন্ন ধৰণৰ পিঠা লাড়ু খাবলৈ পাওঁ আৰু ইপিনে যে আমাৰ ভেলাঘৰটো পাহৰিবই নোৱাৰি বাৰু যি কি নহওক মই আহিছো আজি ভোগালী মেলালৈ আৰু আপোনালোকক সেইটো কাৰণে দেখুৱাবলৈ লৈছো আমাৰ ওচৰতে হৈ থকা ভোগালী মেলাখনলৈ বুলি বাৰু যি কি নহওক ইপিনে আহি পিনে প্ৰথমতে মই পিঠা কেইটামানকে চাই লৈছো আৰু ইমান ধুনীয়া আনিছে তেখেতসকলে আৰু বিভিন্ন গোটৰ পৰা বিভিন্ন ধৰণে মানুহখিনি আহি ইয়াতে গোট খাইছে আৰু বিভিন্ন ধৰণৰ ষ্টলসমূহ লগোৱাইছে আৰু ময়ো ইপিনে ষ্টল কেইখনলৈ চাই ৰ'ব নোৱাৰি ধুনীয়াকে চাহ একাপে লৈ লৈছো হাতত আৰু তাৰ লগতে মোৰ মৰমৰ নাৰিকলৰ লাড়ুটোৱে লৈ লৈছো লাড়ুখিনি খাই লৈ ষ্টেজলৈ চকু পৰিলে আৰু ষ্টেজখন দেখি যে একেবাৰে বিহু নাচিবলৈ মন গৈছিলে বাৰু আপোনালোকৰ ফালে ভোগালী মেলা চলিছে নে নাই কমেণ্ট বক্সত কমেণ্ট এটা কৰি যাব দেই আজিলৈ আহিছো বাই